হেল্ল' এভৰিৱান, এইকেইদিন যিহেতু ইমান বেছি গৰম, ইম্পৰ্টেণ্ট কাম নাথাকিলে ওলাই যাবও নালাগে আৰু নোৱাৰিও। সেয়েহে সন্ধিয়া হলত ওলাই আহি পালোহি গণেশগুৰিত থকা অমৃত উদ্যানলৈ। টিকট পাৰ পাৰ্চন 30 ৰুপিজ। সোমাই আহি দেখিলোঁ এওঁলোকৰ ষ্টেচু, যাৰ অৱদান ভাৰতৰ স্বাধীনতাত কিছু সংখ্যক হ'লেও আছিল। আৰু সোমাই দেখিলোঁ পৰিৱেশটো সুন্দৰ হয়। ইয়াত শিশু উদ্যানৰ লগতে স্কেটিং কৰিব পৰাকৈ এখন ডাঙৰ প্লে'গ্ৰাউণ্ডো সজাই তোলা হৈছিলে। ইয়াৰ পৰিৱেশটো মোৰ এইকাৰণে ভাল লাগিল কাৰণ গছ-গছনি আৰু উজ্জ্বল পৰিৱেশৰ প্ৰতি এনেও মই আসক্ত। ইয়াৰ চাৰিওফালটো চালোঁ। ইয়াত শৰীৰ চৰ্চাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে। এনেদৰে অকণমান সময় কটাই ভোক লগাত থানমাৰীৰ 3-ৱে পইণ্ট পালোহি। আহিয়ে অৰ্ডাৰ দিলোঁ চিকেন চাওমিন। ইয়াৰ চিকেন চাওমিনটো বহুত বেছি টেষ্টি। ৰৈ আছোঁ কেতিয়ানো আহিব। ফাইনেলি আহি পালে। ইয়াৰ কোৱান্টিটিও বেছি হয় চিকেনৰ আৰু টেষ্টিও হয় খাবলৈ বহুত। খাই লৈ ঘৰমুৱা হ'লোঁ। বাই।